নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰেও আজিও বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপুনি যদি চেনেলটোত নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰত্যাহ্বান আঁচনিৰ ঘোষণাৰে শিক্ষা বিভাগৰ চমক। 3 দিনতে জাদুদণ্ডেৰে বাছনি কৰিব উন্নত মানৰ 1000 শিক্ষানুষ্ঠান। প্ৰত্যাহ্বান আঁচনিৰ বাবে বিশেষ তালিকা বিচাৰি বিদ্যালয়ৰ পৰিদৰ্শকলৈ সৰ্বশিক্ষা অভিযানৰ নিৰ্দেশনা। শৈক্ষণ শৈলীৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ স্বাৰ্থত 1000খন স্কুল সামৰি লোৱা এই আঁচনিৰ জৰিয়তে স্কুলসমূহ নিৰীক্ষণ কৰিব। 17 আগষ্টত প্ৰেৰণ কৰা এই নিৰ্দেশনাত 20 আগষ্টত জমা দিয়াৰ কথা উল্লেখ কৰে। বিদ্যালয়সমূহ বাছনিৰ বাবে ধৰি দিয়া হৈছে কেইবাটাও নিয়ম। একেলগে থকা বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু প্ৰথমৰ পৰা একেলগে থকা বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক, প্ৰথমৰ পৰা 10ম অংগনবাদী কেন্দ্ৰ থকাৰ লগতে ICT সুবিধা থাকিব লাগিব। বিদ্যালয়সমূহত 17 আৰু 18 বয়সত গুণ উৎসৱত A+ গ্ৰেড পোৱা হ'ব লাগিব অথবা দুটা ৰাউণ্ডত A+ গ্ৰেড পাব লাগিব। স্কুলসমূহত পৰ্যাপ্ত পৰিমাণে শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা থাকিব লাগিব। আনহাতে বিদ্যালয়সমূহত প্ৰয়োজনীয় ক্লাছৰুম, ছাত্ৰ ছাত্ৰী আৰু বেলেগকৈ থকা টয়লেটৰ ব্যৱস্থা আৰু খোৱা পানীৰ ব্যৱস্থা আৰু সুশৃংখলভাৱে সজোৱা হ'ব লাগিব ক্লাছৰুমসমূহ। এতিয়া প্ৰশ্ন হয়, 3 দিনৰ ভিতৰত কিদৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকে এনেকৈ বাছনি কৰিব বিদ্যালয়সমূহ? কৰোনাৰ ভয়াৱহতাৰ বাবে যোৱা 4 মাহৰ বাবে বন্ধ হৈ আছে বিদ্যালয়সমূহ, যাৰ বাবে অনুষ্ঠিত হোৱা নাই কোনো পৰীক্ষা আৰু ইয়াৰ মূল্যায়ন। পাঠদানো সম্পূৰ্ণৰূপে বন্ধ আছে। ইফালে সম্পূৰ্ণ বন্ধ হৈ থকা অৱস্থাত মাত্ৰ 3 দিনৰ ভিতৰতে বিদ্যালয় শিক্ষাৰ মান আন্তঃগাঁথনিগত বা সুবিধাৰ জৰীপ চলাই এই বিদ্যালয়সমূহৰ মূল্যায়ন কৰি মান সম্বলিত তালিকা বিদ্যালয় পৰিদৰ্শকে কিদৰে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিব, সেয়া ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে। ইফালে মান নিৰূপণৰ নামত এনে বেকুবাওনাৰ গ্ৰামাঞ্চলৰ শিক্ষা ক্ষেত্ৰখনক অধিক পৰিমাণে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হ'ব বুলিহে বহু অভিভাৱকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে কোনে? কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা পালেই ছেপ্টেম্বৰৰ পৰা বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ খুলিবৰ বাবে সাজু হৈছে। সেই সময়তে বিদ্যালয়সমূহ খোলাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিক্ষক সমাজে। ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে বাধ্যতামূলক ক'ভিড টেষ্ট কৰি 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহত শিক্ষকসকলক উপস্থিত থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় খোলা সন্দৰ্ভত এক বিজ্ঞপ্তিযোগে সদৌ নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় খোলা সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই সেৱাৰ অধ্যক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। 1 ছেপ্টেম্বৰত বিদ্যালয়সমূহ খোলাৰ সন্দৰ্ভত এই আবেদনত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি হিমাদ্ৰীজ্যোতি দত্ত আৰু সৈয়দ আনিজুৰ ৰহমানে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চহৰ অঞ্চলকে ধৰি গ্ৰামাঞ্চলসমূহলৈ কৰোনা অতি ক্ষীপ্ৰ গতিত সংক্ৰমিত হৈ আছে। চৰকাৰী ৰেপিড টেষ্টৰ পৰিসংখ্যা প্ৰতিদিনাই কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে শিক্ষানুষ্ঠানসমূহ খোলাৰ আগতে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ সুনিশ্চয়তা প্ৰদানৰ বাবে আমি আহ্বান জনাইছোঁ। একাংশ শিক্ষানুষ্ঠানত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী থকাৰ বাবে শ্ৰেণীকোঠাত সামাজিক দূৰত্ব বজাই ৰখা আৰু আন ক'ভিড প্ৰট'কল মানি চলাটো অসম্ভৱ হ'ব। সেয়েহে শিক্ষানুষ্ঠানসমূহ শিক্ষক আৰু ছাত্ৰই দূৰত্ব বজাই ৰাখি পাঠদান চলোৱাটো সম্ভৱ নহয়। ইয়াৰ উপৰি বিদ্যালয়লৈ অহা যোৱা কৰোঁতে সমস্যাৰ সন্মুখীন হ'ব ছাত্ৰ তথা শিক্ষকসকল। সেয়েহে এই জটিল সন্মুখীনত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান খোলাটো সমীচীন নহ'ব বুলি মতামত আগবঢ়াইছে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই। আনহাতে ছেপ্টেম্বৰৰ পৰা বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ খোলাৰ সন্দৰ্ভত শিলচৰতো আপত্তি দৰ্শাইছে।
আশাৰ সভাপতি প্ৰদীপ দত্তই এই সন্দৰ্ভত সংগঠনটোৰ মন্তব্য এয়ে যে এই সময়ত বিদ্যালয় বা মহাবিদ্যালয় বিশ্ববিদ্যালয় খোলা সিদ্ধান্ত উপযুক্ত নহয়। কৰোনাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়ত স্কুল কলেজ খোলাৰ পদক্ষেপৰ বিৰুদ্ধে থিয় দিছে তেওঁলোকে কয় আমেৰিকাত স্কুল কলেজ খোলাৰ সময়ত 2 সপ্তাহৰ ভিতৰতে বহু হাজাৰ ছাত্ৰ ছাত্ৰী কৰোনাত আক্ৰান্ত হৈছিল। সমগ্ৰ ভিতৰতে বহু হাজাৰ ছাত্ৰ ছাত্ৰী কৰোনা আক্ৰান্ত, বিশ্বতে 3 লক্ষাধিক ছাত্ৰ ছাত্ৰী কৰোনাত আক্ৰান্ত হৈছে। তেওঁলোকৰ যুক্তি হ'ল ছাত্ৰ ছাত্ৰীসকলে এটা বছৰ হেৰুওৱাতকৈ তেওঁলোকৰ জীৱন ডাঙৰ। অসম আন্দোলনৰ সময়ৰ কথা উল্লেখ কৰি সেই সময়তে ছাত্ৰ ছাত্ৰীসকলে এটা শিক্ষাবৰ্ষ হেৰুৱাব লগা হৈছিল। প্ৰসংগক্ৰমে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁলোকৰ আহ্বান যে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত সঠিক নহ'ব, বিষয়টো তেওঁ পুনৰ বিবেচনা কৰিব লাগে। বিশ্বৰ ভিতৰতে সৰ্বাধিক সোণ কোনখন দেশত আছে? ভাৰত কিমান স্থানত আছে? বিশ্বৰ ভিতৰতে সৰ্বাধিক সোণ কোনখন দেশত আছে এই কথা আপুনি জানেনে? শেহতীয়াকৈ বিশ্বৰ ভিতৰত সৰ্বাধিক সোণ থকা 10খন দেশৰ নাম ঘোষণা কৰিছে ৱৰ্ল্ড গল্ড কাউন্সিলে। এই তালিকাত ভাৰতৰ স্থান কিমানত আছে জানো আহক। বিশ্বৰ ভিতৰতে সৰ্বাধিক সোণ থকা দেশখন হৈছে আমেৰিকাত 8,133.5 টন সোণ থকাৰ কথা সদৰি কৰিছে ৱৰ্ল্ড গল্ড কাউন্সিলে। এই তালিকাত দ্বিতীয় স্থানত আছে জাৰ্মানী। দেশখনত জমা হৈ থকা মুঠ সোণৰ পৰিমাণ হৈছে 3,363.6 টন। এই তালিকাত তৃতীয় স্থানত আছে ইটালীত জমা হৈ আছে 2,451.8 মেট্ৰিক টন সোণ। চতুৰ্থ স্থানত আছে ফ্ৰান্স। দেশখনত জমা হৈ থকা সোণৰ পৰিমাণ হৈছে 2,436 মেট্ৰিক টন। পঞ্চম স্থানত আছে ৰাছিয়া। দেশখনত জমা হৈ থকা সোণৰ পৰিমাণ হৈছে 2,299.9 মেট্ৰিক টন। ষষ্ঠ স্থানত আছে চীন। দেশখনত জমা হৈ থকা সোণৰ পৰিমাণ হৈছে 1,948.3 মেট্ৰিক টন। সপ্তম স্থানত আছে ছুইজাৰলেণ্ড। দেশখনত জমা হৈ থকা সোণৰ পৰিমাণ হৈছে 1,040 মেট্ৰিক টন। অষ্টম স্থানত আছে জাপান। দেশখনত জমা হৈ থকা সোণৰ পৰিমাণ হৈছে 765.2 মেট্ৰিক টন। নৱম স্থানত আছে ভাৰত। দেশখনত জমা হৈ থকা সোণৰ পৰিমাণ হৈছে 657.7 মেট্ৰিক টন। দশম স্থানত আছে নেদাৰলেণ্ড। দেশখনত জমা হৈ থকা সোণৰ পৰিমাণ হৈছে 612.5 মেট্ৰিক টন।